তো নমস্কাৰ দৰ্শক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ভিভু ব্লগলৈ আৰু যি মই আছো বৰ্তমান নগাঁও নেহাকাৰৰ পাৰ্কিঙত। তো আজি ইয়াতে কমাৰ্চিয়েল গাড়ীবিলাকৰ ভিডিঅ' বনাব আহিছো। তো আগতে এটা মোৰ ভিডিঅ' দেখা পাইছে, তো সেইটো বহুতো আপোনাক সহায় জনাইছে, তো তাৰ কাৰণে ধন্যবাদ প্ৰথমে। তো নেক্সট আজি আকৌ আহিছো, ইয়াৰ ষ্টকবিলাক আপডেট হৈছে কমাৰ্চিয়েলৰ। তো বেক সাইডে আজি আপোনাক চাই লওক, গাড়ী বহুতো গাড়ী আছে, গাড়ীটো বহুত আছে, সকলো গাড়ী ইনফৰমেশ্যন দিয়াটো সহজ নহয়। তো এ টু জেড আপোনাৰ ডিটেইলছ দি আছো যিমানটো পাৰোঁ। তো ভিডিওটো শেষলৈকে চাই থাকক, স্কিপ নকৰিব। আৰু যদি মোৰ এতিয়াও আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, পাৰিলে শ্বেয়াৰো কৰিব, যাতে আপোনাকে বেলেগেও আপোনাৰ ভিডিঅ'বিলাক চাই পেলাই কিবা এটা লাভ হয়। তাহলে আহক আজি ভিডিওটো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনাক এখন গাড়ী দেখুৱাই আছোঁ, গাড়ীখন আপোনাকে চাই লওক, তাৰপিছত আৰু দামটো জনাই আছোঁ। তো গাড়ীবিলাক সকলো গাড়ী আছে মানে পাৰ্কিং অপেন স্পেচত, তো এইকাৰণে গাড়ীবিলাক অলপ লেতেৰা হৈ থাকিব পাৰে। যেতিয়া আপোনাৰ গাড়ীখন ডেলিভাৰী ল'ব, তো গাড়ীখন আপোনাৰ নেট এণ্ড ক্লিন কৰি দিব, সেইটো কাৰণে আপোনাকে টেনশ্যন নল'ব। তো ভিডিঅ'টো আৰম্ভণিতে কৈ দিওঁ যে সকলো ধৰণৰ গাড়ী ইয়াতে আপোনাৰ পাই যাব। তো আৰু এ টু জেড আপোনাৰ ৰিফাইনেন্স হৈ যাব অল অসম, আৰু আপোনালোকে যদি ল'ম বুলি ভাবে ল'ব পাৰিব। তো কণ্টেক্ট ডিটেইলছ তেওঁলোকৰ দিয়া আছে মোৰ ডেছক্ৰিপশ্যন বক্সত বা ডিছপ্লেত আপোনাৰ নাম্বাৰটো আহি আছে, সেইটো চাই ল'ব। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এ টু জেড গাড়ীবিলাক ডিটেইলছ দিওঁ আৰু ন। তো পোনপ্ৰথমে চাই লওক, এখন মহিন্দ্ৰা হয়, মহিন্দ্ৰা আপোনাৰ 4x2 হয়, 4x4 নহয়। বহুতে মোক কমেণ্ট কৰে 4x4 নেকি, কিন্তু 4x4 নহয়, এখন 4x2। চাই লওক ৰেজিষ্ট্ৰেশ্যন আপোনাৰ গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন দেখা পাইছে, য়েল্ল' কালাৰ নাম্বাৰ প্লেট লাগিছে, কমাৰ্চিয়েল গম পায়। তো মহিন্দ্ৰা হয়। তো চাই লওক এখন পুৰা টিপটপ কণ্ডিশ্যন হৈ আছে, আৰু টায়াৰফল চাই লওক, ইয়াতে কোনো ধৰণৰ হেৰি নাই, 70% টায়াৰফল আছে, একদম নেট এণ্ড ক্লিন হৈ আছে এইটো। আৰু এইটো ফ্ৰণ্টটোহে, আৰু এইটো চাই লওক ৰিয়াৰটো 100% টায়াৰফল আছে। তো অলপ ভিডিঅ'বিলাক দীঘলীয়া হ'ব, তো চাই লওক। আৰু গাড়ী দেখা পাইছে একদম টিপটপ কণ্ডিশ্যন, গাড়ীখন চাই লওক, মই দেখুৱাই দি আছোঁ। তো কেৰিয়াৰো আপোনালোকে বনাব নালাগে, আৰু ইয়াতে অলপ গছপাত পৰিছে, সেইটো কাৰণে টেনশ্যন নল'ব, মই ক'লোৱেই প্ৰথমতে ভিডিঅ' আৰম্ভণিতে। তো গাড়ীখন চাই লওক, এইফালৰ টায়াৰ আছে, এইটো 100% টায়াৰফল আছে। তো খালি এটা টায়াৰ মানে অলপ হেৰি হৈ আছে, বাকী আটাইকেইটা 100% টায়াৰফল আছে। তো এইখন আপোনাৰ, তো গাড়ীখন আপোনাৰ দেখা পালে। তো এইখন আপোনাৰ 6,80,000 টকা আপোনাৰ প্ৰাইচ আছে, আৰু এইখন আপোনাৰ 2019 হয় মডেলটো, আৰু ইয়াৰ 48,000 কিলোমিটাৰ ৰানিং হৈছে। তো জেনুইন ৰানিং হয়, ইমান কিন্তু গাড়ী চলিবই। আৰু যদি আপোনাক এখন গাড়ী লাগে তো ল'ব পাৰিব। তো নগাঁও নেহা কাৰ বজাৰত আহিলে হ'ল, তাতে আপোনালোকে ডিটেইলছটো চব পাই যাব, আৰু তেওঁলোকে আপোনাক ইয়ালৈ লৈ আহিব, যিহেতু এইটো পাৰ্কিঙৰ আপোনাৰ হেৰি হয়। তো ইয়াত আপোনালোকে আহিব ডাইৰেক্ট নোৱাৰিব। তো আহক নেক্সট গাড়ীখনৰ ওচৰত গৈ আছোঁ। তো এইখন তো নেক্সট আপোনালোকৰ আৰু এখন গাড়ী লৈ আছোঁ, এইখন চাই লওক মহিন্দ্ৰা বলেৰো পিক আপ হয়, আৰু ৰেজিষ্ট্ৰেশ্যন আপোনাৰ তেজপুৰ ৰেজিষ্ট্ৰেশ্যন হ'ল, দেখা পাইছে গাড়ীটো। আৰু যদি আপোনাক এখন লাগে ল'ব পাৰিব। তো এবাৰ একাউণ্টটো চাই লওক, মই দেখুৱাই দি আছোঁ। গোটেই টায়াৰ দেখিছেনে, 100% টায়াৰফল আছে। তো এইটো যে আপোনালোকে গাড়ী একদম দেখা পাৰিলোঁ। তাৰপিছত মই এইটো যে আপোনাক কৈ আছোঁ ইয়াৰে গাড়ীখনৰ দাম। তো এইখনৰ কেৰিয়াৰটো বনোৱা নাই, আপোনালোকে লাগিলে বনাই ল'ব পাৰিব, যদি আপোনাৰ নালাগে তেনেকৈ চলাব পাৰিব। তো এইখনৰ প্ৰাইচটো আপোনাৰ ৰাখিছে 4,40,000 টকাত। তাকো আপোনাৰ কেছ কিনিব হ'লে কেছ কিনিব পাৰিব, আৰু ৰিফাইনেন্স কৰিম বুলি ভাবিলে ৰিফাইনেন্সো কৰিব পাৰিব। আৰু 2012 চনৰ হয়, মাত্ৰ 4,40,000 টকা আপোনাৰ ৰাখিছে প্ৰাইচটো তেওঁলোকে। তাতো নেগচিয়েশ্যন হৈ যাব কম বেছি পৰিমাণে। আৰু আপোনাৰ কিলোমিটাৰটো চলিছে আপোনাৰ মাত্ৰ 63,000 কিলোমিটাৰ। তো যদি আহে আপোনালোকে আহিব পাৰিব। আহক নেক্সট গাড়ীখন আমি। তো এইখন চাই লওক টাটাৰ হয়, য়োদ্ধা, আপোনাৰ দেখা পাইছে একদম পুৰা টিপটপ কণ্ডিশ্যন হৈ আছে। যদি আপোনাক এখন গাড়ী লাগে তো নগাঁও নেহা কাৰ বজাৰৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব পাৰিব, তেওঁলোকৰ নাম্বাৰ মোৰ ডিছপ্লেত আহি আছে, তাৰ পৰা যোগাযোগ কৰিব পাৰিব। আৰু এইখন আপোনাৰ টাটা য়োদ্ধা দেখা পাইছে ডাইৰেক্ট 3 লিটাৰ আপোনাৰ হয়, আৰু এইখনৰ দামটো ৰাখিছে মাত্ৰ আপোনাৰ 6,50,000 টকা। যদি আপোনাকে লওঁ বুলি ভাবে ল'ব পাৰিব, তাতে কম বেছি পৰিমাণে নেগচিয়েশ্যন হৈ যাব। আৰু চাওক আপোনাক আজিলৈকে কেৰিয়াৰে বনোৱা হোৱা নাই, ইমান কম চলা গাড়ী। তো যদি আহে ডাইৰেক্ট আহি ভিজিট কৰিব। তো এইটো যে ডিটেইলছ পাই, এবাৰ বেক চাইডটো চাই লওক, একদম শ্ব'ৰুম কণ্ডিশ্যনে হৈ আছে গাড়ীখন, একদম দেখিছেনে 100% টায়াৰ ফালে আছে। আৰু আগ চাইডটো চাই লওক। আৰু যদি এখন গাড়ী লাগে তো ল'ব পাৰিব। এইখনৰ প্ৰাইচটো ৰাখিছে মাত্ৰ 6,50,000 টকা, তাতো কম বেছি পৰিমাণৰ আপোনাৰ নেগচিয়েশ্যন হৈ যাব। আৰু 2020 চনৰ হয় এখন গাড়ী। তো এবাৰ ইয়াৰ ইণ্টাৰটো দেখুৱাই দি আছোঁ, তো চাই লওক। তো দেখিছেনে লেডাৰ চিট কভাৰ লাগি আছে, আৰু মেটিংটো কৰা আছে একদম দেখা পাইছে। আৰু ইয়াত চাই লওক এবাৰ কিলোমিটাৰটো, এইটো মাত্ৰ 40,000 কিলোমিটাৰ চলিছে। তো জেনুইন কিলোমিটাৰ ৰানিং হয়, আপোনাকে যদি লাগে তো আহিলে হ'ল। আহক নেক্সট গাড়ীখন আমি গৈ আছোঁ। তো নেক্সট আপোনালোকৰ আৰু এখন গাড়ী লৈ আছে, এইখনো মহিন্দ্ৰা হয়, বলেৰো পিক আপ আপোনাৰ চাই লওক। আৰু এখন ইয়াৰটো আপোনাৰ 2018 হয়, আৰু ইয়াৰ কিলোমিটাৰটো চলিছে মাত্ৰ 64,000। তো গাড়ীখন আমাৰ ফ্ৰণ্টটো চাই লওক, তাৰপিছত মই ইয়াৰ প্ৰাইচটো আৰু ডিটেইলছটো সম্পূৰ্ণ দি আছোঁ। তো এইটো যে চাই লওক, পূৰা দেখা পাইছে কেৰিয়াৰ বনোৱা আছে, তাৰ কাৰণে টেনশ্যন নাই। আৰু দেখা পাইছে টায়াৰ পৰা 100% টায়াৰফল আছে, মই আগত গৈ দেখুৱাই দি আছোঁ। তো যদি আপোনালোকে এইখন গাড়ী লওঁ বুলি ভাবে ল'ব পাৰিব, মাত্ৰ 6,80,000 টকা প্ৰাইচ ৰাখিছে, তাতো কম বেছি পৰিমাণে নেগচিয়েশ্যন হৈ যাব। তো টায়াৰটো এবাৰ চাই লওক,
দেখা পাইছে 100% টায়াৰ ফল আছে মই কৈছোঁ যিহেতু তো যদি এখন আপোনালোকে আহে তো নগাঁও নেহা কাৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব পাৰিব আৰু এখন অল অসম ৰিফাইনেন্স হৈ যাব কেছ কিনিম বুলি ভাবিলে কেছ কিনিব পাৰিব আৰু ৰিফাইনেন্স কৰিম বুলি ৰিফাইনেন্সো কৰিব পাৰিব সকলো ধৰণৰ আপোনালোকে সুবিধা পাই যাব আৰু এখন আপোনাৰ মাত্ৰ 48000 কিলোমিটাৰ ৰানিং হৈছে আৰু ইয়াৰ কলৱে ডিটেইলছটো 2019 হয় যদি আপোনালোকে বিচাৰে তো নগাঁও নেহা কাৰ বজাৰ লগত আপোনালোকে ডাইৰেক্ট যোগাযোগ কৰিব তো আহক নেক্সট গাড়ীখনৰ ওচৰত গৈ আছোঁ তো এইখন গাড়ী হ'ল এইখন আহিছে তো এইখনো আপোনাৰ জাষ্ট আজি সোমাইছেহে তো ইয়াৰ ডিটেইলছটো দিব পৰা সহজ নহয় তো তথাপিতো এখন ৰেজিষ্ট্ৰেশ্যনো কৰি দিছোঁ নগাঁও ৰেজিষ্ট্ৰেশ্যন আৰু চাই লওক কোনো টিপটপ কণ্ডিশ্যনত আছে কোনো টেনশ্যন নাই অলপ লেতেৰা হৈ আছে কিন্তু যদি আপোনাক এখন লওঁ বুলি ভাবে তো আপোনাকে ডাইৰেক্ট তেওঁলোকৰ লগত কণ্টেক্ট কৰিব লাগিব যিহেতু এইখনৰ দাম এতিয়ালৈকে ফিক্স হোৱা নাই তো এখন চাই লওক তথাপিতো এবাৰ অকণ দেখুৱাই দিছোঁ তো যদি আপোনাক লাগে তো আহিব আৰু আজি বহুতো গাড়ী আছে আপোনাৰ যদি আপোনালোকে এম্বুলেঞ্চো বিচাৰি থাকে বহুতে এম্বুলেঞ্চো পাই যাব তো মই এম্বুলেঞ্চৰ ষ্টক দি দিম গুৱাহাটী ষ্টেচনৰ এম্বুলেঞ্চ আছে তো আহক নেক্সট বেলেগ গাড়ীখন গৈ তো নেক্সট আপোনালোকৰ পৰা আৰু এখন মহিন্দ্ৰাৰ গাড়ী লৈ আহিছোঁ দেখা পাইছে একদম টিপটপ কণ্ডিশ্যন হৈ আছে তো যদি এখন গাড়ী লাগে মই সকলো ডিটেইলছ দি আছোঁ তো প্ৰথমে গাড়ীখন চাই লওক একাউণ্টটো তো দেখা পাইছে আপোনাৰ এইখন পূৰা 80% টায়াৰ ফাল আছে তো এইখন আপোনাৰ একচুৱেলি বলেৰো কেম্পাৰ হয় বলেৰো পিকআপ হয় তো এখন বলেৰো কেম্পাৰ হয় দেখা পাইছে অলপ সৰু থাকে মানে ইয়াৰ যিটো ডিগ্গি থাকে কেবিন থাকে আৰু তো এইখন দেখা পাইছে মহিন্দ্ৰা বলেৰো কেম্পাৰ হয় তো চাই লওক কেম্পাৰ আপোনাৰ গ'ল্ড VX মডেল হয় এইখন দেই আপোনাৰ এইখন নগাঁও ৰেজিষ্ট্ৰেশ্যনে হয় আৰু যদি এখন গাড়ী লাগে মাত্ৰ আপোনাৰ 5,20,000 টকাত পাই যাব আৰু এইখন আপোনাৰ ইয়েৰটো হ'ল আপোনাৰ 2015 আৰু ভাৰ্চনটো গম পাই ডিজেল ভাৰ্চন যিহেতু কিলোমিটাৰ ৰানিং হৈছে মাত্ৰ 63,708 একদম জেনুইন কিলোমিটাৰ ৰানিং হয় আৰু গম পাইছে যে এইখন আপোনাৰ যদি লাগে তো নগাঁও নেহা কাৰ লগত যোগাযোগ কৰিব তেতিয়াহ'লে আহক আৰু বহুতো গাড়ী আছে সেইবিলাকৰ ডিটেইলছ দিব চেষ্টা কৰোঁ তো আপোনালোকৰ একদম ধুনীয়া আজি গাড়ীখন লৈ আহিছে চেভেলটৰ আপোনাৰ দেখা পাইছে এখন একচুৱেলি এম্বুলেঞ্চ যাক আপোনাৰ এম্বুলেঞ্চ এখন লাগে একদম কম দামত আৰু এখন চেভেলটৰ আপোনাৰ ট্ৰেভেৰা হয় দেখা পাইছে আৰু 2007 চনৰ মডেলটো হয় এখন ডিজেল ভাৰ্চন হয় তো আপোনালোকে যদি লয় ডাইৰেক্ট এখন আপোনাৰ কেছ পইচা দি কিনিব লাগিব এখনৰ ৰিফাইনেন্স নহ'ব তো মই উকাৰণটো দেখুৱাই দিছোঁ তথাপিতো চাই লওক গাড়ীখন মানে একদম ধুনীয়া হৈ আছে কিন্তু মানে কি আপোনাৰ ইয়াত থকা কাৰণে অকণ লেতেৰা পেতেৰা হৈ আছে গাড়ীখন কিন্তু আপোনাৰ চাই লওক 80% টায়াৰ ফাল আছে দেখা পাইছে আৰু টিপটপ কণ্ডিশ্যন যিহেতু চেভেলটৰ গাড়ী কোম্পানী বন্ধ হৈ গ'ল তো সেইকাৰণে গাড়ীবিলাকো অলপ মানে হেৰি হৈ থাকে তো যদি আপোনাক এখন গাড়ী লয় মাত্ৰ আপোনালোকে 2,40,000 পাই যাব আৰু 2007 চনৰ মডেল হয় আৰু কিলোমিটাৰ মাত্ৰ 90,000 কিলোমিটাৰ চলিছে তো যেতিয়া আপোনালোকে আহিব তো আপোনালোকে নিজে গম পাব চাই ল'ব এবাৰ তো চাই লওক অকল আজি ভিডিঅ'টো ইমানে আছে যদি ভিডিঅ' চাই ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা এটা লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু বহুতো মানে আছিলে গাড়ী তো সকলো গাড়ী দেখুৱাবলৈ সম্ভৱ নহয় আৰু ৰ'দটো বহুত বেছি তো গৰমো লাগিছে বহুতো অসুবিধা হৈ যায় তো ভাবিলোঁ ইমানখিনি আপোনাক ষ্টক দিলে যথেষ্ট হ'ব যদি আপোনাক বেছিকৈ জানিব লগা হয় তেতিয়াহ'লে ইয়াৰ ডিছপ্লেত নাম্বাৰ আহি আছে তো তাতে আপোনালোকে ডাইৰেক্ট যোগাযোগ কৰি ল'ব নগাঁও নেহা কাৰ বজাৰ লগত তেতিয়াহ'লে ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ সামৰণি মৰাৰ আগতে এটা কথা কওঁ যে মোৰ ফেচবুকত এটা পেজ আছে বিভু ব্লগ বুলি তো আপোনাক সেইটো ফ'ল' কৰি ল'ব মোৰ ডেছক্ৰিপশ্যন দিয়া থাকিব তাৰ লিংকটো তো আজি ভিডিঅ'তে সামৰণি মাৰিছোঁ জয় হিন্দ জয় অসম